Hey guys, welcome back to my channel. So, today I'm school যাবলৈ ওলাইছো সম্পূৰ্ণ ৰেডি হোৱা নাই মই হৈ আছো সো আপোনালোকক মই আজি স্কুলত আমাৰ মুকুল শ্ৰেণী কিছুমান ফিজিক্যাল এক্টিভিটি মই আপোনালোকক শ্ব' কৰিব বিচাৰিছো যেহেতুকে মোৰ ব্লগত মই এতিয়ালৈকে আমাৰ ষ্টুডেণ্ট বিলাকে কি কৰে বা কেনে ধৰে টিচাৰ্ছ বিলাকে ক্লাছ কৰে ইমানখিনি দেখুৱা হোৱা নাই তো আজি প্ৰথম মই আৰম্ভণি কৰিব বিচাৰিছো আমাৰ মুকুলৰ পৰা য'ত আচাৰ্যগৰাকীয়ে বহুত ধুনীয়া দৰে একদম ধুনীয়াকে মানে ফিজিক্যাল এক্টিভিটি বিলাক শিকায় সো বলা আমাৰ ভিডিঅ'টো Hey guys, তো দেখিছে আপোনালোকে প্ৰথম মানে আচাৰ্যগৰাকী এনেকৈ আৰম্ভ কৰিছে আৰু ল'ৰা ছোৱালীবিলাকে বহুত ধুনীয়াকৈ তেওঁক মানে পুৰা কপি কৰিছে আৰু এনেকৈ কৰিব লাগে বুলি তেওঁ দেখাই দি আছে আৰু চাওক ফালে তেওঁলোকে বহুত ধুনীয়াকৈ ফিজিক্যাল এক্টিভিটিখিনি কৰি আছে এতিয়া নেক্সট যোনটো ফিজিক্যাল এক্টিভিটি কৰিব লাগে নেক্সটটো দেখাই দিছে এয়া চাওক কি ধুনীয়াকৈ চবে কৰিছে মানে আচাৰ্যগৰাকীক বহুত ধুনীয়াকৈ গোটেই ষ্টুডেণ্টবিলাকে ফ'ল' কৰিছে আৰু এই দৃশ্যটো চাবলৈ বহুতে ভাল লাগিছে কাৰণ সৰু হয় তাহাঁতি আমাৰ স্কুলত মানে অংকুৰ মুকুল আছে তো এয়া মুকুলৰ হয় Sorry.
গাইজ ইয়াতো সিহঁতৰ ফিজিকেল ক্লাছটো শেষ হৈছে আৰু এতিয়া সকলোৱে ক্লাছলৈ সোমাই গৈছে আৰু আজি ভিডিঅ'টো ইয়াত ভিডিঅ'টো চাই পেলাই ভাল লাগিলে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰিব কেনেকৈ লাগিছে ভিডিঅ'টো আৰু নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ।